South India নে কি বুঝা না South নে সানে ভালকে বুঝিলে মাছবিলাক ককটেল হৈ গৈছে মনিব কিয় আহিলে সাইনিস Pitok dekila ahuli lokba majani pitok dekila ahuli lokba majani hakocho riyalo pani ku majani hakocho riyalo pani ku majani थिएटर पार्टी আহিলে এনাউন্স কৰিছে ঘূৰি ফুৰে এনাউন্সতে এনেকে সাউন্ডটো যে ডিলে দিয়ে ইকো দি কথা কয় বিভিন্ন জায়গাত কওঁ ইয়াতো মই প্ৰথম আহিছো কেনেকে কয় ইয়াৰ ডিলেটো দাদা কাটি দিব মই দি শুনাই দিম এবাৰ শুনচোন হৈছে নে নাই थिएटर পাৰ্টি হেল্ল 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 এটো কমাই দিম হেল্ল হেল্ল ওকে মই দিম না হেল্ল পৰম সভা নাই জগতে গায় आज ये मंचस्थ करिब हाहि गान मेरे धरा एखाने मंच सामाजिक नाटक मा मोर देवता तोर प्रथम श्रेणी 500 টাকা দ্বিতীয় শ্রেণী 300 টাকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টাকা ধন্যবাদ থ্যাংক ইউ হৰি I love you. Mandu Aradi. Mandu Aradi. Tumi kumalahi. Bohuti gorpora. Mukute dolahi. Siori kobo. Kuju aji. মই অকলে কাছে মোবাইল লাষ্টত মাতটো কমি ৰাইজৰ কেনেকে কমিব সিয়ৰি সিয়ৰি কব খুজু I love you thank you হে হাই ধেমালি কৰিলো অনুষ্ঠান সামৰিলো আপোনালোক এনেকে
হাঁহি ফূৰ্তিকে থাকক সদায় সেইটো কামনা ৰাখিলোঁ। যিহেতু অনুষ্ঠানটো আমি উঠাও দেৰি হ'ল আৰু বেলেগ অনুষ্ঠানো আছে, খালি এটা কথা কৈছোঁ বা ভাবি আহোঁ কিবা এটা মোৰ মাতি গোটেই কনফিউজ কৰি পেলায়। চিঙা জ্বলা পোৰা সকলোতে লাগে জনমনি জনী, বস্তুটোপা খালি অলপ টেনশ্যন হয় মোৰ। আমি হাঁহি ধেমালিতে বিভিন্ন কথা ক'লো, আপোনালোকে খালি হাঁহি ধেমালিতে ধেৰ কথা ক'লো, আপোনালোকে খালি বেয়া চেয়া নাপাব। আৰু যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে যদি কিবা আমি অজানিতে ভুলো কৰিছোঁ, যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব। যিসকল ডেকা ল'ৰা গাভৰু ছোৱালী আছে তেওঁলোকে নিজৰ দাদা বন্ধু ভাইটি বুলি যদি কিবা ভুল কৰিছোঁ ক্ষমা কৰি দিব। যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি ক্ষমা মুঠতে ক্ষমা কৰি দিব। সকলো ভালে থাকক, ফূৰ্তিত থাকক। যোৱাৰ আগত কথা এটা কৈ যাওঁ, মানে এই নতুন বোৱাৰী এজনী নতুনকৈ বিয়া হৈ আহি তাই মানে কি হৈছে, বাথৰুমৰ পৰা গা পা ধুই যেতিয়া ওলাই আহে কান্দি থাকে ৰাউচি জুইচি। শাহুৱেকজনীটো বেয়া লাগিছে, নতুন বোৱাৰী তেনেকে কান্দি থাকিলে ওচৰৰ মানুহে সন্দেহ কৰে ন, কিবা কিজানি বোৱাৰীগৰাকীক অত্যাচাৰ কৰিছে। শাহুৱেকে সুধিছে, মায়ে তই বাথৰুমৰ পৰা গা ধুই ওলাই আহি কিয় কান্দা কুটা কৰি থাক, তাইতো কৈ নাকাহে। শাহুৱে কৈছে, তই মোৰ শপত কচোন কিয় তই কান্দি থাক। তাই কৈছে, মা মই কওঁ কিন্তু আপুনি হ'লে এইটো কথাত মনোকষ্ট নাপাব। শাহুৱেকে বোলে নাপাওঁ, কচোন কি হ'ল। কৈছে, মা মই আপোনাৰ ল'ৰালে বিয়া হোৱাৰ আগত যিটো ল'ৰা ভাল পাইছিলোঁ, যিটো মোৰ এক্স বয়ফ্ৰেণ্ড আছিল, তাৰ নামটো কুমুদ আছিল। মই বাথৰুমলৈ সোমাই গৈ যেতিয়া কুমুদটো দেখো মোৰ তাতে গলত শাহুৱাই কৈছে, এইটো কথাৰ কাৰণে কান্দিব লাগে নেকি। আমাৰ ঘৰৰ পৰা দুঘৰ সিফালৰ সেই নতুন বোৱাৰীজনী আহিল, তাইও তেনেকে কান্দি আছে। পিছত শাহুৱাইকে বুজাই দিওঁতে তাই বুজি পাই গ'ল। বোৱাৰীগৰাকীয়ে কৈছে বোলে তাই কিয় কান্দিছে। শাহুৱেকে কৈছে বোলে তাই আকৌ সেই ঘৰত যদি কাৰেণ্ট যায় তেতিয়া তাই কান্দে। বোৱাৰী এজনীয়ে বোলে, মা কাৰেণ্ট গ'লে তাই কিয় কান্দে। শাহুৱেকে তেতিয়া উল্টা কৈছে, তাইৰো বোলে আগৰ যিটো ল'ৰা ভাল পাইছিল এক্স বয়ফ্ৰেণ্ডটোৰ নাম বোলে বিদ্যুৎ আছিল, সেইকাৰণে কাৰেণ্ট গ'লে কান্দে। থেংক ইউ, বহুত বহুত ভাল লাগিল অনুষ্ঠানটো গৈ। থেংক ইউ। ধন্যবাদ।